নৱৰত্নত্ব SHG মটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ CIF। CIF ফুল মিনিং হ'ল কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড। ঠিক আছে, হোৱাট ইজ দিছ? কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ডটো কি? এইটো 1,10,000 টকা চৰকাৰৰ পৰা গোটৰ মহিলাক দিয়া হয়। ঠিক আছে, গোটৰ মহিলাক দিয়া হয় কিহৰ কাৰণে? তেওঁলোকৰ এটা কিবা ৰোজগাৰ ব্যৱস্থা কৰিবৰ কাৰণে। কোনোবা কিবা কাম কৰিব বিচাৰিছে, কোনোবা কিবা গাহৰি পালন কৰিব বিচাৰিছে, কুকুৰা পালন কৰিব বিচাৰিছে। সেইকাৰণে এই টকাটো গভৰ্ণমেণ্টে কি কৰে? গভৰ্ণমেণ্টে এইটো আপোনাক টকাটো দিয়ে CLF-ক। CLF কি কৰে? ভিঅ'ক দিয়ে। ভিঅ' কি কৰে? SHG দিয়ে। SHG মেম্বাৰবিলাকক দিয়ে। ঠিক আছে, তো এই চাৰ্কেলটো আমি আগতে বুজিব লাগিব যে এই টকাটো কেনেকৈ আপোনালোকৰ ওচৰত আহিব। তো ফাৰ্ষ্ট আমাৰ CLF-টো বুজিব লাগিব। CLF-ৰ কাৰণে মোৰ এটা ভিডিঅ' বনোৱা আছে। CLF-টো কি আপোনালোকে গম পাই যাব। ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনছ। ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনটো ভিঅ' মিলি পেলাই হয়। ঠিক আছে, ভিঅ' মিলি পেলাই ক্লাষ্টাৰ ফেডাৰেশ্যনটো হয়, আৰু ভিঅ' হয় SHG মিলি পেলাই। ঠিক আছে, SHGবিলাক মিলি পেলাই ভিঅ' হয়, আৰু SHG হয় মেম্বাৰ মিলি পেলাই। ঠিক আছে, তো ফাৰ্ষ্ট আমাৰ কি হ'ব? চৰকাৰে কি কৰিব? এইটো 1,10,000 টকাটো CLF-ক দিব। ঠিক আছে, CLF-এ কি কৰিব? এইটো ভিঅ'ক দিব। ঠিক আছে, কি কৰিব? এইটো পূৰা ডাইৰেক্টটো ভিঅ'ক দিব। ভিঅ'ই কি কৰিব? এইটো টকা আকৌ SHG মেম্বাৰক দিব। SHGক দিব। ঠিক আছে, SHG কি কৰিব? এইটো মেম্বাৰক দিব। অ'কে, এই টকাটো কি কৰিব লাগিব? মেম্বাৰবিলাকে নি পেলাই কিবা কামত লগাই পেলাই নিজৰ ৰোজগাৰটো কৰিব লাগিব আৰু ইনকামৰ ব্যৱস্থা কৰিব লাগিব। চৰকাৰৰ এইটো মূল উদ্দেশ্য। এইটো কোৱা হয় কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড। ঠিক আছে, তো এই 1,10,000 টকা SHG-য়ে মেম্বাৰবিলাকক দিলে ন। ধৰক এতিয়া 10গৰাকী মহিলা আমাৰ SHG মেম্বাৰত থাকে SHG-ত, তো 10গৰাকীয়ে 10,000 টকা যদি নিয়ে, তো 1,00,000 টকা নিলে, বা 11গৰাকী থাকিলে 1,10,000 টকা গোটেইটো গুচি গ'ল। ঠিক আছে, এইটো এবছৰৰ কাৰণে দিলে টকাটো ঋণ হিচাপে দিয়া হয়। ঠিক আছে, যেতিয়া SHG মেম্বাৰবিলাকে এই টকাটো নিলে, তেতিয়া সেইটো কি কৰিব? 1% ইণ্টাৰেষ্ট দিব লাগিব। অ'কে, এতিয়া যদি 1,000 টকা নিয়ে, 1,000 টকাৰ 1% ইণ্টাৰেষ্ট দিব লাগিব। 100 টকা। ঠিক আছে, ঠিক তেনেকৈ প্ৰতিগৰাকী মহিলাই মিলি পেলাই আপোনালোকক টকাটো নিয়াৰ পিছত এইটো আপোনাৰ টকাটো ঘূৰাই দিব লাগিব, লগতে 1% ইণ্টাৰেষ্টটো দিব লাগিব। এতিয়া এই টকাটো কিন্তু SHG-য়ে নিজৰ নহয়, কিন্তু এই টকাটো কি কৰিব লাগিব? SHG-য়ে খটোৱাৰ পিছত যেতিয়া মেম্বাৰবিলাকে কাম কৰিলে আকৌ ঘূৰাই দিলে টকাত, এই টকাটো যদি SHG-ৰ হাতত আকৌ গুচি আহিলে, তেতিয়া SHG কি কৰিব? টকাটো আকৌ ভিঅ'ক ঘূৰাই দিব। ঠিক আছে, টকাটো আকৌ ভিঅ'ক ঘূৰাই দিব উইথ ইণ্টাৰেষ্ট। অ'কে, কিন্তু যিহেতু এই SHG-য়ে যে টকাটো ঘূৰাই দিলে বা ইণ্টাৰেষ্টটো ঘূৰাই দিলে, সিহঁততো এটা লাভ থাকিব লাগিব ন। তেতিয়া কি কৰিছে? চৰকাৰে কি কৰিছে যে যেতিয়া 1% ইণ্টাৰেষ্টটো ল'লে, তাৰ 25% কি কৰিব? SHG-য়ে নিজৰ ওচৰত ৰাখি দিব। ঠিক আছে, SHG-য়ে নিজৰ ওচৰত ৰাখি দিব। তাৰ 75%টো কি কৰিব? ভিঅ'ক দিব। ঠিক আছে, 75%টো ভিঅ'ক দিব। তাৰমানে 1 টকাৰ 25 পইচা কি কৰিব? SHG-য়ে ৰাখিব, আৰু 75 পইচা ভিঅ'ক ঘূৰাই দিব। ঠিক আছে, ভিঅ'ৰ ওচৰত যেতিয়া টকাটো আহি গ'ল, ভিঅ'কটো এটা SHG নাথাকে, ভিঅ'ত বহুত SHG থাকে ন। বহুত SHG-য়ে যেতিয়া টকাটো লৈ যাব, চবকে 1,10,000 চবকে দিলে, চবে যেতিয়া টকাটো ঘূৰাই দিলে ন, ঘূৰাই দিলে তেতিয়া SHG ভিঅ'ৰ ওচৰত বহুত টকা আহি গ'ল উইথ ইণ্টাৰেষ্ট। তেতিয়া এই টকাটো কি কৰিব? ভিঅ'ৰ 75% যে টকাটো পালে, তাৰ পৰা 25%টো আকৌ ভিঅ'ই নিজৰ ওচৰত ৰাখিব। ঠিক আছে, তাৰমানে 1 টকাৰ পৰা 25 পইচা SHG-য়ে ৰাখিলে, আকৌ ভিঅ'ই আকৌ 25 পইচা ৰাখিলে, তাৰ 50 পইচাটো কি হ'ব? আকৌ CLF-ত গুচি যাব। ঠিক আছে, CLF-ত গুচি যাব। CLF-ৰ টকাটো হাতত এইটো এটা ফাণ্ড থাকিব, যে যিটো ইণ্টাৰেষ্ট এই 50%-ৰ পৰা এটা ফাণ্ড সিহঁতৰ ওচৰত জমা হৈ গ'ল। সেই ফাণ্ডেৰে তেওঁলোকে যিবিলাক কাম আছে, বাকী গোটৰ যিটো ফেডাৰেশ্যন যিবিলাক কাম কাজ কৰিব লাগে, গোটেইখিনি কাম তেওঁলোকে এই 50% টকাৰ পৰা কৰি 50% এইটো ইণ্টাৰেষ্ট পাব, তাৰ পৰা কামটো কৰি থাকিব। তাৰমানে এইটো এটা চাৰ্কেল হয়। ঠিক আছে, CIF ফাণ্ডটো আমাক একদম চিম্পুল কথা আপোনালোকে বুজি পাব। গভৰ্ণমেণ্টে ফাণ্ডটো CLF-ক দিয়ে, CLF-এ ভিঅ'ক দিয়ে, ভিঅ'ই আকৌ SHG-ক দিয়ে, SHG-য়ে আকৌ মেম্বাৰবিলাকক দিয়ে। মেম্বাৰবিলাকে নি পেলাই টকাটো খটুৱাই পেলাই ইনকাম কৰে, আকৌ এই টকাটো SHG-ক ঘূৰাই দিয়ে। ঠিক আছে, মেম্বাৰবিলাকে আকৌ ঘূৰাই দিয়ে। ঘূৰাই দিয়াৰ সময়ত আকৌ সিহঁতে 1% ইণ্টাৰেষ্ট দিয়ে। সেই 1% ইণ্টাৰেষ্টটো আকৌ কি কৰিব? SHG-য়ে 25% নিজৰ ৰাখিব, বাকী 75% ভিঅ'ক ঘূৰাই দিব মূল টকাৰ সৈতে। মূল টকাটোৰ সৈতে আকৌ ইণ্টাৰেষ্টটো ঘূৰাই দিব। ভিঅ'ই আকৌ কি কৰিব? এই মূল টকাৰ সৈতে ইণ্টাৰেষ্টটো CLF-ক ঘূৰাই দিব, কিন্তু 25% নিজৰ ওচৰত ৰাখি দিব। ঠিক আছে, এই চাৰ্কেলটো এনেকৈ ঘূৰি থাকে।
তাৰমানে এই CI ফাণ্ডটো এইটো তোমাৰ নিজৰ ফাণ্ড নহয়, CLFৰ নিজৰ নহয়, ভিঅ'ৰ নিজৰ নহয়, SHGৰ নিজৰ নহয়। এই টকাটো চৰকাৰৰ পৰা আহে, চৰকাৰে কিবা কাম কৰিবৰ কাৰণে টকাটো দিয়ে, কাম কৰি ইনকাম কৰাৰ পিছত টকাটো আকৌ ঘূৰাই দিব লাগে, ঠিক আছে, উইথ ইণ্টাৰেষ্টটো 1% হয়। সেইকাৰণে তোমালোকে খুব কম টকাৰে নিজক এটা স্বাৱলম্বী কৰি দিবৰ কাৰণে চৰকাৰী টকাটো তোমালোকক দিয়ে, ঠিক আছে। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো গম পাইছা CI কি বস্তু। যদি ভিডিঅ'টো ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট নিশ্চয় কৰিবা। ধন্যবাদ।